তাৰ বেষ্ট এক্সাম্পল হৈছে পলিটিচিয়ান বিলাক এইকেইদিনত আপোনালোকে দেখা পাইছে যেনেকৈ কিছুমান দিন আগতে কৈ আছিলে যে এই অসমীয়া এই মিয়া এই মানে অসমীয়া আৰু মিয়া গোষ্ঠীৰ মাজত এটা সংঘৰ্ষ লগাই দি পেলাই মাজৰ ফালৰ পৰা পলিটিচিয়ান বিলাকে নিজৰ স্বাৰ্থ আদায় লাভ কৰি সিহঁতে গুচি গ'ল Assalamu alaikum and namaskar my dear all friends, this is Sajida and the brave girl from Assam. সদায় মই কাল্পনিক ষ্টৰী বিলাক বেছিকৈ কওঁ আজি মই কাল্পনিক আৰু বাস্তৱ দুটাৰ ভিত্তি কৰি আৰু এটা নতুন ষ্টৰী আপোনালোকৰ মাজত লৈ আহিছোঁ আশা কৰোঁ ষ্টৰীটো আপোনালোকৰ ভাল লাগিব আৰু ষ্টিল কণ্টিনিউ লাষ্টলৈকে চাব কিউকি আজি এই ষ্টৰীটোৰ জৰিয়তে আমাৰ সমাজৰ মানে প্ৰেজেণ্ট চিটুৱেশ্যনৰ লগত জড়িত মই কেইটামান কথা আপোনালোকক জনাম চ' ষ্টিল stay connected with me and still try to watch the full. Let's start the story. এবাৰ কি কৰিছিল আপনা দুটা সহাপহুৱে মিলি পেলাই এঘৰৰ পৰা এটা ৰুটি চুৰি কৰি পেলাই আনিছিলে আৰু সেই ৰুটিটো তেওঁলোকে এখন গছৰ তলত বহি পেলাই ভাগ বতৰা কৰিবৰ কাৰণে চেষ্টা কৰি আছিল কিন্তু তেওঁলোকৰ মাজত ইমানটো নৈতিক জ্ঞান নাছিলে যে কেনেকৈ তেওঁলোকে ৰুটিটো ভাগ কৰিব হিমানখিনি ধাৰণা তেওঁলোকৰ মাজত নাছিলে আৰু সেই গছটোৰ মাজতে এটা মস্ত বান্দৰ ৰখি আছিল আৰু বান্দৰটোৱে সম্পূৰ্ণ কাহিনীটো চাই আছিল তেতিয়া যেহেতু হিহঁত দুটাৰ মাজত সহাপহু দুটাৰ মাজত সমস্যাটো সমাধান হৈ থকা নাছিলে তো বান্দৰটোৱে কি কৰিলে গছৰ পৰা নামি আহি পেলাই সহাপহু দুটাৰ মিডলমেন হিচাপে থিয় দিলে থিয় দি পেলাই সি সহাপহু দুটা বুদ্ধি দিবলৈ ধৰিলে যে তোমালোকেতো এই মানে ৰুটিটো ফকাবলৈ পৰা নাই এক কাম কৰা তোমালোকে দুজনে মিলি পেলাই তোমালোক দুজনৰ মাজত লিডাৰ বনাই লোৱা মই মোৰ সিদ্ধান্ত মতে তোমালোক দুজনক এই ৰুটিটো মাজৰ পৰা ভাগ কৰি দুইজনকে সমান সমান বুলি দিম কিন্তু সহাপহুটো যিহেতু মানে সৰল মনৰ আছিলে সিহঁতে দুইজনে মিলি পেলাই ডিসাইড কৰিছিলে যে ঠিক আছে বান্দৰটোকে আমি ৰাখিম আমাৰ ৰুটিটো ফকাই দিবৰ কাৰণে তেতিয়া বান্দৰে সহাপহুটোক ক'লে যে তোমালোকৰ ৰুটিটো ভাগ কৰিবৰ কাৰণেতো মোক এখন ডগা লাগিব এখন পাল্লা লাগিব তোমালোকে এটা কাম কৰা ওচৰৰ ঘৰৰ পৰা গৈ পেলাই এটা পাল্লা লৈ আনাগৈ তেতিয়া মই ইজিলি তোমালোক দুজনক ভাগ কৰি পেলাই দিব পাৰিম তেতিয়া সহাপহু দুটাই কি কৰিছিলে লগৰ ঘৰৰ ওচৰৰ ঘৰ এখনত গৈ পেলাই ডগা এটা চুৰি কৰি পেলাই আনি পেলাই বান্দৰটোৰ হাতত দিলে ৰুটিটো ভাগ কৰি দিবৰ কাৰণে তেতিয়া বান্দৰটোৱে কি কৰিলে জানেনে এনেকা ডগাটো এনেকা উঠাই ললে ডগাটো দুটা ইকুৱেল থাকে ন তো ৰুটিটো কি কৰিলে এটা ভাগত বহুত বেছি দিলে এটা ভাগত অলপমান কম দিলে দি পেলাই ডগাটো যেতিয়া এনেকা ধৰিলে অফকোৰ্স যোনটো সাইডে ৰুটিটো বেছি আছিল সেই সাইডটো তলৰ ফালে হিলি থাকিব না তো সি কি কৰিলে কৈছে যে এইটো সাইডে ৰুটিটো বেছি আছে তো এক কাম কৰো যিখিনি তোমালোক দুজনৰ মাজত ভগাই পেলাই যিখিনি বেছি হ'ব সেইখিনি মই খাই দিম সেই কথাটো বান্দৰে কৈ পেলাই যেহেতু এটা ডগাৰ ফালৰ পৰা ওজনটো অলপ বেছি আছিল সেই ডগাটো তলৰ ফালে গুচি গৈছিল ই কি কৰিলে এটা ফাল ইয়াৰ পৰা ছিঙি পেলাই নিজে খাই দিলে কিন্তু সিঙুতে এনেকুৱাকে ছিঙিছিলে এইটো ফালত থকাতকৈ আৰু কম দি পেলাই সি বাকিখিনি খাই দিলে তেতিয়া যেহেতু অফকোৰ্স এইটো সাইডত কমি গ'ল এইটো সাইডত অলপ বেছি আছে এইটো সাইড অলপ ডাং খাই যাব ন তো যেতিয়া এইটো ডগাৰ এইটো সাইডটো ডাং খাই গ'লে ইয়াৰ পৰা আৰু এফাল ছিঙি পেলাই সি খাই দিলে কিন্তু এনেকুৱাকে খাইছে যে এইটো সাইডতকৈ এইটো সাইডত বহুত পৰিমাণে কম থাকে আৰু এইটো সাইড ডাং খাই মানে এইটো সাইড ডাং খাই যায় এনেকুৱাকে কৰিলে তো এটা সময়ত এনেকুৱা কৰি এটা সাইড অকমান ৰাখিলে আৰু এটা সাইডক গোটেইখিনি খাই দিলে গোটেইখিনি খাওয়াৰ পিছত যেতিয়া দেখিলে এইটো সাইডটো অলপ হিলি আছে এইটো সাইডত নাই তেতিয়া সি এই লাষ্টৰখিনিও খাই দিলে খাই পেলাই যেতিয়া তাৰ নিজৰ পেটটো ভৰি গ'ল সি একে জাপে গছত উঠি পেলাই সহাপহুক ক'লে মোৰ কাম হৈ গ'ল এতিয়া তোমালোকৰ সমস্যা তোমালোকে সমাধান কৰি লোৱা তো ষ্টৰীটোৰ মূল ভাৱটো তেনেকুৱাই আছিলে হাঁহি পাই হয়তো ষ্টৰীটো শুনি পেলাই কিন্তু এই ষ্টৰীটোৰ পৰা স্পেচিয়েলি আমি বৰ্তমান সমাজখনৰ লগত সংগতি ৰাখি আমি কেইটামান কথা জানিব লগা আছে বলকচোন আমি জানো কি কথা ইয়াত জানিব লগা আছে ষ্টৰীটোৰ লগত সংগতি থকা আমাৰ সমাজৰ এটা ঘটনা বা এটা কাহিনী হ'ল যে আমাৰ সমাজত এনেকুৱা কিছুমান ধৰণৰ মানুহ থাকে যিবিলাক মানুহ মিডলমেন হিচাপে থাকে দুটা পাৰ্টিৰ মাজত মিডলমেন হিচাপে থাকে ইফালে পাৰ্টিটোৱে যদি অলপ তেল দিয়ে ইফালে গুচি গৈ পেলাই দেখাও যে ইহঁতক বহুত দূৰত খেদি দিলে
আকৌ যেতিয়া এইটো পাৰ্টিয়ে অলপ তেল দিব বা এইটো পাৰ্টিয়ে অলপ খেলি দিব তেতিয়া ইটো পাৰ্টিৰ লগত গৈ পেলাই দেখাব যে এইটো পাৰ্টিক বহুত দূৰত খেলি দিলে কিন্তু সি মাজৰ পৰা কি কৰে এইফালৰ পৰা প্ৰফিট খায় ইফালৰ পৰা প্ৰফিট খায় নিজৰ বেষ্ট এক্সাম্পল হ'ল এজ লাইক পলিটিচিয়ানবিলাক তেওঁলোকে কি কৰে যে দুটা জাতিৰ মাজত ভেদাভেদ সৃষ্টি কৰে এই কিছুমান আগতে দেখা পাইছে না মিয়া অসমীয়া তেনেকুৱা জাতিৰ মাজত বিভেদ সৃষ্টি কৰি যেতিয়া নিজৰ ৰাজনৈতিক স্বাৰ্থটো আদায় হৈ যায় তেতিয়াই বান্দৰটোৰ নিচিনা জাপ মাৰি গছত উঠি যায় তেতিয়া আৰু এইবিলাকৰ প্ৰতি খবৰ নাই গতিকে অসমৰ মানুহবিলাকে বা আমাৰ মাতৃভূমিৰ মানুহবিলাকে মিলি জুলি থাকিব লাগে এজ লাইক ষ্টৰিটো যদি দুটা শহাপহুৰ মাজত অলপ কম বেছি হ'লেও যদি মিলাই ল'লে হয় তেতিয়াহ'লে মিডলমেন হিচাপে বান্দৰটোৱে গোটেইখিনি খাব নোৱাৰিলে হয় গতিকে তাৰ বেষ্ট এক্সাম্পল হিচাপে মই অসমৰ জনসাধাৰণক এইটো ক'ব বিচাৰিছোঁ যে পলিটিচিয়ানবিলাকে নিজৰ স্বাৰ্থ ল'বৰ কাৰণে জাতিভেদ প্ৰথাবিলাক আনি থাকিব কিন্তু সেই বুলি আমি অসমৰ জনসাধাৰণে এইটো বুজি পোৱা দৰকাৰ যে ইউনিটি ইজ দ্য মেইন পাৱাৰ অফ অথৰ্নি যে গোটেই অসমৰ গোটেই জাতি জনজাতি সম্প্ৰদায় চবেই মিলি পেলাই যদি আমি একত্ৰিত হৈ অসমখন আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰোঁ আমাৰ অসমখনত আগুৱাই লৈ যাব পাৰিম ইভেন কি আমি সফলতাৰ শৃংগ চুব পাৰিম ছেকেণ্ডটো হ'ল যে আমাৰ সমাজখনৰ মাজত পলিটিকেল স্বাৰ্থতে হওক বা বিভিন্ন ধৰণৰ স্বাৰ্থতে হওক মানুহে যিমানবিলাক মানুহৰ মন মগজুত ভাইৰাছবিলাক সোমাই দিয়ে আজিৰ দিনত অন্ততঃ শিক্ষিত মানুহবিলাকে এইবিলাক কথাবিলাক বিশ্বাস কৰিব নালাগে বিকজ হিন্দু মুছলমান মিয়া অসমীয়া বা আন যিমানেই জাতি আছে সকলো আমি এখনেই অসমৰ সন্তান হয় আমি এখনেই অসমৰ জনসাধাৰণ হয় আমি সকলোৱে মিলি জুলি একেলগে কাম কৰি যাব লাগে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ আমাৰ যোনটো দেশখন মাতৃভূমিখন সুৰক্ষিত বুলি ৰাখিব লাগে কাৰণ এইবিলাক পলিটিচিয়ানবিলাক বা ৰাজনীতি হেৰিবিলাক এটা পাৰ্টি আহিব যাব যেটো ডেমক্ৰেটিক সিস্টেম হয় গুছি যাব আৰু এটা আহিব গুছি যাব এইবিলাক কোনো পাৰ্মানেন্ট নহয় আৰু সেই হিচাপত আমাৰ শান্তি শৃংখলাটো আমি আনপাৰ্মানেন্ট কৰি পেলাই মানুহৰ মনত কেতিয়া ভেদ ভাৱৰ সৃষ্টি কৰিব নালাগে আমি সকলো মানুহ মিলি জুলি থাকি পেলাই আমাৰ সুন্দৰ অসম আমি কৰিব লাগে এইখিনিয়ে মোৰ আজি ক'ব লাগে আছিলে ষ্টৰিজ থিমটো আৰু ষ্টৰিৰ মূল ভাৱটো তেনেকুৱা আছিলে আৰু ষ্টৰিখিনিৰ পৰা মই দিব লগা আপোনালোকক সাজেশনখিনি এইখিনি আছিলে যিমানখিনি আমাৰ অসমৰ জনসাধাৰণে চাই আছে আপোনালোকে মৰম ভাল পোৱা দিব আৰু সাপোৰ্ট কৰিব আগুৱাই যোৱাৰ কাৰণে যে তেনেকুৱা সাজেশনবিলাক আপোনালোকক দিব পাৰোঁ ধন্যবাদ জয় আই হোম